গুড মৰ্নিং মই এতিয়া আছোঁ বৰ্তমান কলেজত আৰু আমাৰ হাই ছেকেণ্ডেৰী কলেজত ফ্ৰেছাৰ্ছ হৈ আছে চ' মই ডিগ্ৰী কলেজত পঢ়োঁ বাকী আমাৰ ওচৰত মানে হাই ছেকেণ্ডেৰী কলেজখন আছে চ' এতিয়া হাই ছেকেণ্ডেৰী কলেজত ফ্ৰেছাৰ্ছ চাব গৈ আছোঁ আৰু বৰ্তমান ফ্ৰেছাৰ্ছৰ আগতে আমাৰ ভাইজানে ফটো মাৰিছে এয়া দীপাংকৰ ভাই কিবা এটা কোৱা হয় আমি ফটো মাৰি আছোঁ এতিয়া বৰ্তমান তাৰপিছত অলপ পাছতে আমি ইফালে যাম হেল্ল' হেল্ল' কিবা এটা কোৱা ভাই এই আমি ফটো মাৰি আছোঁ এতিয়া এয়া দীপাংকৰ আমাৰ কেমেৰামেন ফটো মাৰে মজা এই ভাই আমি আজি ক'ত আহিছোঁ কোৱাচোন গড়মূৰ চিভিল তিনিআলি বিখ্যাত হোটেল এনে কি খাব আহিছে কোৱাচোন এইফালে আৰু পৰঠা ইয়াত ধুনীয়া পৰঠা অতি কম দামত পাব 25 টকাত আপুনি ভাল ভাল বস্তু পায় ইয়াত পৰঠা পাব মজা মজা ফাইনেলি আমাৰ চাহ খোৱা হৈ গ'ল আৰু এতিয়া আমি যাম কলেজত যিহেতু ফ্ৰেছাৰ্ছ চলি আছে আৰু আজি ফ্ৰেছাৰ্ছত মোৰ সাংস্কৃতিক অনুষ্ঠান আছে আৰু আপোনালোকক শুনাম আপোনালোকে যে কেনেকুৱা লাগে হেল্ল' গাইজ আমাৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ আজি আমাৰ পিতাম্বৰ গোস্বামী কলেজৰ জুনিয়ৰ কলেজত আজি নৱাগত আদৰণি সভাৰ আছে সেয়েহে আপোনালোকক আজি দেখাম বেয়া লাগিব আমাৰ স্বচ্ছ ভাৰত অভিযান চলি আছে নহয় সকলোৱে পৰিষ্কাৰ হৈ থাকিব লাগে কি ক'বা তুমি আমাৰ পৰিৱেশটো হেল্ল' আজি আমাৰ কলেজত ফ্ৰেছাৰ্ছ হৈ আছে তাৰপিছত আমাৰ ইয়াত সাংস্কৃতিক অনুষ্ঠান হ'ব ইংৰাজী বিভাগৰ সেইকাৰণে ৰেডি হৈ থকা সাংস্কৃতিক অনুষ্ঠান আপোনালোকৰ নতুন নতুন নৃত্য আৰু গান আগবঢ়াব ডেনি মাধৱৰ এই চেনেলত ছাৰে বহুত ভাল অভিনয় কৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হ'ল বুলি ঘোষণা কৰি আপোনালোক সকলোৰে পৰা মই বিদায় দিছোঁ ধন্যবাদ জয় আই
Hola,